বহুত দিন খোৱা নাই এতিয়া অকণমান ঘূৰি পাণ খালোঁ পাণ এটা খাই পিনে এইবিলাক ৱেইট কৰিলোঁ এইটো ছাইডত ৱেইট কৰিলোঁ ৱেইট কৰি মেলি 60 কেজি আছোঁ আৰু এতিয়া আমি অলপ ঘূৰি ফুৰিছোঁ টাউনখন চাই লওকচোন এইখন নাম হ'ল প্ৰেম বাবু আগতে কোনোবাই প্ৰেম চিং কৰি এৰি থৈ গৈছিলে নেকি জানো তাকে এইডোখৰ জেগাটোৰ নাম প্ৰেম বাবু তাকে অলপ ঘূৰি ফুৰিছোঁ আৰু জেগাটো চাই লওক এইবাৰ আপোনালোকে কেনেকুৱা দেখিছে গোটেই পূৰা লাইট পূৰা এইবোৰ এনেকৈ ভাইমোৱা গোটেই ভাইমোৱাই ভৰ্তি লোকেল ভৰ্তি নাই অকল ভাইমোৱা টাউন বুলিয়ে ক'ব পাৰি এখন ভাইমোৱা টাউন বুলিয়ে জনাজাত হয় বেছিকৈ ইয়াত পূৰা গোটেইখন এইফালে ফুচকা বিকি আছে কিবাকিবি বিকি আছে ফুচকাটো এতিয়া নাখাওঁ মই পাণ এখন খাই দিলোঁ এখন চাই লওক পাণ টাউনখন অসমৰ টাউনতকৈ বহুত বেলেগ চাই লওক আগে দেখিবলৈ পাব কিছুমান ৰেড লাইনো পাব ইয়াত মানে কি অসমৰ পৰা আহি মানে ইয়াত মানে ৰেড লাইন কিছুমান কাম কৰি আছে অসমৰ নহয় বাহিৰৰ মানে ইয়াত ৰেড লাইন কাম কৰি আছে মানুহ গৈ আছোঁ আহিছোঁ মানে 6জনমান অলপ দি আছে অলপ খালোঁ আৰু বহুত দিনৰ মূৰত আকৌ এনজয় এটা কৰিলোঁ তাকে অকণমান ঘূৰিবলৈ হেৰি কৰিছোঁ তাকে ডিজাইন ঘূৰিছোঁ আৰু কঠীয়াটো মই ঘূৰিছোঁ ইয়াত বাকী একো কাম নাই চালক এইবিলাক মোবাইলৰ সস্তাত দিয়ে মোবাইলৰ দোকান ইয়াত মানে প্ৰায় ছেকেণ্ড হেণ্ড মোবাইল পোৱা যায় ফাৰ্ষ্ট হেণ্ড নাপায় মানে পূৰা ছেকেণ্ড হেণ্ড মোবাইল ছেকেণ্ড হেণ্ডৰ দাম বেছি নাই আজিকালি মাৰ্কেটত ছেকেণ্ড হেণ্ডে বেছি চলে সেইবাবে ছেকেণ্ড হেণ্ড মোবাইলে বেছি পোৱা যায় বহুত টাইমত মোবাইল মালটো খাই ল'লেহে অকণমান ভিডিঅ'টো বনাব পাৰি ইভাগে বনাব নোৱাৰোঁ বাৰু লাজ লাগে যে এখন হ'ল হোটেল যি মন যায় তাকে খাব পাৰি সেইটাকে গ'ল তুমি খাইগা নাই বাদ বাই খাইগা পূৰা লাহে লৈ লৈছে পূৰা ভাইমোৱা টাউন হৈ আছে এখন অটো পূৰা লাইন লাগি আছে দোস্ত আজি বহুত দিন মূৰত বিয়া এটা খাবলৈ আহিছোঁ 4টা বিয়া খোৱা হৈছে বৰ্তমান 4টা বিয়া তাৰপৰা আৰু আহিব লাহে আৰু এইফালে পূৰা মানুহ বহি আছে পূৰা এখন বহি আছে এইটো মোবাইল ৰেড লাইনত ঘূৰি ফুৰি এজনী গৈ আছে আমি এখন টাউনখন চালক এবাৰ পূৰা জেলিকলা খাওঁ যি ধুনীয়া টাউন বে মানে টাউন লগাই থৈছে গৈ আছোঁ খোজকাঢ়ি গৈছে এই টাউনখন ৰাতি আহিলে সঁচাকৈ টাউনখন বহুত ভাল লাগে দেই পেহৰ টাউনখন বহুত জেলিক কৰি থাকে বহুত নেদেখা বস্তু দেখিবলৈ পায় কিন্তু এতিয়া আমি আহিছোঁ বহুত দিনৰ মূৰত তাকে নেদেখা বস্তু চাগে দেখিবলৈ পাইছোঁ দেই সঁচাকৈ বহুত ধুনীয়া লাগিছে বাৰু আহি এইবিলাক অটো ৰিজাৰ্ভ কৰি এইখন বাছ মজা বাছ দেই নিউ বাছ ফল মূলৰ দোকান ৰুমলৈ এতিয়া পূৰা চবে খাই বৈ ফিটিং হৈ গ'ল বহুত দিনৰ মূৰত আহি এইকেইটা গোটেই 4টা গৈ আছোঁ অলপ খাই সেইটো খালোঁ আৰু খাই বৈ মই নাই খোৱা যি গ'ল দেখা নাই এটা পূৰা টাউনত ধৰিছে তাৰপৰা আৰু মাংস চাংস লৈ আহিছোঁ মোৰ গৈ বনাই খাম এয়া মাংসটো লৈ আহিছোঁ পইচা নাই একদম পূৰা এতিয়া টকা চলিব দিলে তাকে খাই দিওঁ আৰু নামিমুনি চলিছোঁ ন এই মনৰ দুখতে খাই দিওঁ পূৰা মনৰ দুখত খাই বৈ এতিয়া ৰুমলৈ গৈ আছোঁ আৰু কি হয় দুখ আৰু মানুহৰ দুখ থাকে জীৱনত বহুত দুখ থাকে কাম থাকে তাকে দুখত বুলিয়ে খাই দিলোঁ আৰু কিমান কষ্ট কেৰেলা আহি অলপ খাই দিলোঁ তাকে আপোনালোকে 2 তাৰিখৰ
লাঠিডাল খাতে আকৌ অঁ এইডাল লাঠিডাল এইটো টেমাটো পইচা পইচা থোৱা টেমা ই কোনে শুনিছে এইটোৱে খুন্দিছিলে এতিয়া মাংস বনাই আছে মাংসটো খাই বৰ ভাল নাপাওঁ মই সেইকাৰণে এই মাছৰ খাই বেছি ভাল পাওঁ তাকে মই সেইকাৰণে মাছে ভাতটো খাইছোঁ খাইছে ভাত একাহিমান লৈ ডাঙৰকৈ কেইটামান লৈ খাইছে আছে মই ইমান ইণ্টাৰেষ্ট পাওঁ মাংসটো মাছ খাই বেছি ভাল পায় ন মই মাছটো বেছি টেষ্ট পাওঁ বোলে মাংস পোলা বনাই আছে জুই একদম টিকাত পোৰা দি দিছে একদম জলদি জলদি হ'ব লাগে মদটো খাই ল'লে বুলি ক'লে মানে অকণমান জলদি একদম পূৰা জলদি লাগে নাই সেইকাৰণে পৰাপত বস্তু বনাইছে আজি বনাই মেলি এই বনাই আছে একদম পূৰা আকৌ মোক লাগিব বেছিকৈ দেখিব কিবা এটা এই এনেকুৱা এইটো এইটোকে অকণমান সেই মাংস চাংস বনাই লৈ এতিয়া খাব লাগিব এই জুই বনাই আছে আমাৰ ভাণ্ডাৰী আমাৰ এখন এই কিবা আমাৰ ভাণ্ডাৰী ভাত বনোৱা ভাণ্ডাৰী চবে বুঢ়ী একদম টিকা মৰাই দিছে সোনকালে হ'ব লাগে তাকে সোনকালে খাব লাগে খাই এই জীৱন খায়ে জীৱন আৰু খায়ে জীৱন আৰু খালেতো কি হ'ব এই খাই আছে পূৰা এই বনাই আছে খাই আছোঁ মাৰি পঠাই দিম ঘৰত কথা এটা হ'ল কি মই কথা এটা কওঁ মই ভাতটো খাই আছোঁ এটাই মোৰ মাছডোখৰ অকণমান আছে টনাটনি কৈ আছে হাত ভৰি ধুই আনিলে পাত্তা নাই এনেকৈ হাতখন বাঢ়ি দিয়ে নাই নহয় এতিয়া টাউনলৈ গৈছে না গধূলি মকালি সোমাই যাব পাৰে হাতখন বাঢ়ি দিছে উপায় নাই নিজৰ ককাই হিচাপে দিছোঁ চাহ টানি আছে নাই টানি আছে ধেমালি লাজৰ কথা নাই বেয়া লাগি যায় সঁচাকৈ লোকৰ ভাত কাঢ়ি খোৱা লিখা হৈছে কেঁচা জলকীয়া নাই দিয়া নহয় হৈ যাব ৰেচিপি বেছি দিব নালাগে মোৰ সেই সেইদিনা খাই পিনে পূৰা পেটৰ অৱস্থা নাইকিয়া পূৰা টিকেট পূৰা জুই লগাই দিছে একদম মাংস বনাই আছে আৰু দেই খোৱা সময়তে ভিতৰত দেখাম সেইটো নাই এইবাৰ নাহিলে মাংস পানী দিছে এই মাংসত পানী দিছে এতিয়া একদম জুই একদম তলত মানে বেয়া হৈ গৈছে পানী অকণমান আৰু গুটেই পানী পানী উতলাই পেলাই সেইডাল খাব গোটেই পানী দিছে পূৰা লৰাই দিয়ে লৰাই মেলি দি পিনে পূৰা মছলা চছলা দি একদম পূৰা ক্লিয়াৰ কৰি দিয়ে তাৰপৰা ঢাকি দিয়ে মাংসখিনি যোনটো বৰ কোলা কোলা দেখিছোঁ পানীটো কোলা কোলা গৈছে একদম মটৰডাল যে মালটো বনাইছে আৰু কি হ'ব আৰু মাংস বনাইছে এনেকৈ খাব লাগিব যেনে আমাৰ মদাহী মানুহ যেনেকৈ চলি যায় পানীটো হেৰি নাই হোৱা এই মছলাখিনি